হেৰি কৰিব নিদিব ঘৰ হাৰিব নিদিয়ে কাম কৰিব নিদিয়ে আগে পিছে ঘূৰি ফুৰিব ই কি কয় জানে এইখিনি মিক্স কৰিলে দৈ গোন্ধ পাই যে চেলিকলে 3 2 1 নমস্কাৰ আজি আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম সো হেল্ল' গুড মৰ্নিং নমস্কাৰ স্বাগতম সকলোকে আজি মোৰ নতুন এটা ভিডিঅ'ত আকৌ বহুত দিনৰ পাছত ভাবিলোঁ যিহেতু ভিডিঅ' বনোৱা নাই ইমান দিনে আজি ষ্টাৰ্ট দি দিওঁ আৰু কেনে ৰাতিপুৱাই ষ্টাৰ্ট দি দিছোঁ কি বনাওঁ কি নবনাওঁ ভাবি থাকোঁ একো নাথাকে যে বনাবলৈ সেইকাৰণে মানে বনোৱা নাছিলোঁ আৰু এতিয়া আজি বোলো যি নহওক ইমান দিন বনোৱা নাই আজি ষ্টাৰ্ট দি দিওঁ ৰাতিপুৱাই দেখিছে ৰাতিপুৱা ৰ'দত বহি আছোঁ অকণমান তাৰপিছতে সেইফালে মায়ে মই যে কৈছিলোঁ বাৰী বোলে চব্জি দুটামান ৰুম এডোখৰ চব্জি ৰুম কৈছিলোঁ নাজানো এডোখৰ বেৰি দিম কৈছিলোঁ যে সেয়াই চব্জি ৰুই আছে আজি ৰ'ব দেখাইছোঁ এইয়া আধা চব্জি ৰুলে বাৰু এইফালে ৰুলে মানে সেই গুটিবোৰ ছটিয়াই থৈছে আৰু কিছুমান পুলি ৰুই থোৱা আছে ৰখিব ওচৰৰ পৰা দেখুৱাইছোঁ সোমাব হেৰি গাড়ীহে অকণমানি গাড়ীখনহে এইখিলৈকে সোমাই যাব এনেই বাঁহখিনি এইখিনিত লাইনকৈ থ'ব লাগিব এইখিনিত নুজুৰিব নহয় দীঘলকৈ গম পাইছে নাই এইডোখৰত লাইনকৈ থ'ব লাগিব এইখিনিত থ'ব লাগিব নহ'লে এইফালে লাইনকৈ থ'ব লাগিব আজি মানে আমাৰ বাঁহো আহি আছে বাৰীৰ পৰা কাটা হ'ল মানে বাৰীত এতিয়া বাঁহ আহিব অকণ পিছত আৰু এতিয়া এইফালে এনেকৈ জেৰুৱা দি দিম কৈছিলোঁ যে সেয়া দি দিয়া হ'ব সেয়া কেতিয়া দিয়া হয় নাজানো খালি বাঁহ আহি পাব আৰু মানে তাৰপিছত এইফালে অলপ চলপ খেতিও হৈছে এইবোৰ চাগে আপোনালোকে চিনি পাবই পুলিবোৰ আৰু কিনো ক'ম এয়া এইবোৰ আমাৰ মানে কুকুৰাৰ পৰা একদম উপায় নাই জানেনে ৰুই থৈ যায়হে কুকুৰাই মানে গোটেইখন খুচৰি এইফালে এইবোৰ জলকীয়া পুলি বিলাহী পুলি কিবা কিবি ঢেৰ আছে আৰু এইফালে মানে চব সেইকাৰণে যোনখিনি ৰুই থোৱা আছে কিন্তু চব বেৰি থোৱা আছে এইফালে কিবা গুটি ছটিয়াই থোৱা আছে মই গম পোৱা নাই মানে সেইকাৰণে এনেকৈ ঘৰ বনাই দিছে মানে জেৰুৱা নিদিয়ালৈকে তাৰপিছতে এইফালে দেখিছেনে আমাৰ এই কুকিও আহি গ'ল তই কেলৈ আহিছ এইয়া দেখিছেনে পিঁয়াজ এইয়া পোখা মেলিছে আৰু পিঁয়াজৰ এইবোৰ পিঁয়াজ ক'ত গ'ল এয়া পিঁয়াজ সেয়া খেতি পিঁয়াজৰ পোখাবোৰ মেলিছে বাৰু দেই এয়া সেইবোৰ এয়া পোখা মেলি আছে আৰু লাষ্টত আৰু এইবোৰ কি ওলাই জানো গুটি এইবোৰ কি আছে ন গুটি এইখিনি মাজৰখিনি ফেচবিন বোলে চ' সেয়াই আৰু আমাৰ খেতি আজি ৰাতি মানে এইবাৰ আগতে আছিলে বন্ধাকবি ফুলকবি ওলকবি এইবাৰ ওলকবিটো মই আনিম বৃহস্পতিবাৰে ফুলি ই আকৌ এনেই দৌৰি ফুৰে ঘৰৰ শাক খাবলৈ পাম আৰু দুদিনমানৰ পাছত ঘৰৰ শাক বুলি ক'লে কিবা এটা ভাল লাগি যায় হয়নে মই পিছে ওলকবিটো কিনাটো নাখাওঁ দেই ঘৰত যেতিয়া আমাক খেতি কৰা হয় মই সেইটো ওলকবিহে খাওঁ কিনাটো বৰ এটা সোৱাদ নাপাওঁ মানে ঘৰত যোনটো খেতি কৰা হয় ন সেইটো কিবা মিঠা লাগে আৰু মানে সিজালেও পটককৈ সিজে আৰু কোমল হৈ যায় খাবলৈ আৰু মই কিনাটো বাৰু নাথাকিলেও মানে নেখাওঁ লাগিলে ঘৰত যদি খেতিও কৰা নহয় তেতিয়া নেখাওঁৱে সেইকাৰণে নিকিনোৱে মানে আৰু ঘৰত খেতি কৰিলে কি ফোন আহিছে বোলে ময়ো যাওঁ এতিয়া ময়ো ঘৰকেইটা সাৰি লওঁগৈ জানেই আৰু আমাৰ এই কুকি বাইদেউ থাকিলে কুকিশ্ৰী মানে আমাৰ থাকিলে হেৰি হয় গোটেই চুলি হৈ থাকে যে এইবোৰ চফা কৰি আহোঁতে মানে বহুত টাইম লাগে আৰু মাজে সময়ে উৎপাতখিনি আছেই আৰু বেলেগ কাম আছে সেইকাৰণে মানে পটাপট যাওঁ এইহে এই ঘৰ আহোঁতে মোৰ এনেকৈ কৰোঁতে মানে 1 ঘণ্টামান লাগে গোটেই ঘৰটো আগফালৰ পৰা পিছফালে আহোঁতে কুটু নকৰে চাওকচোন কি কৰিছে চাওকচোন চব এই ঝাৰু মাজে এনেকৈ দাঙি দিব লাগে তাৰপিছত এইফালে আমাৰ বা আহি পাই গ'ল নহয় এইফালে দুটামান কি ইয়াত তাই বনাব লাগে সদায় মানে সদায় কেলৈ খুলি পেলাই তাই নহয় ধুবলৈ সদায় নুখোলো মানে ইনটাইম নুখোলো এনেকৈ থৈ কেতিয়াবা কোনোবা বনাবলৈ গ'লে টাব চাব আঁতৰাই দিয়া হৈছে মানে এইকেইটা বৰ্তমান নমাই থ'ব যিহেতু ওপৰত নিব মানে ওপৰত চালিখন বনাবলগীয়া হৈ আছে মানে একদম কমজুৰিকৈ চালিখন আছে মা মাহীয়ে দিয়া দেখিছিলে নহয় ভিডিঅ'ৰ আগতে আকৌ বতাহ চতাহ দিলে মানে চালি উৰি যাব আৰু এতিয়া আকৌ ধান যিহেতু দাইছে আকৌ ধান ওলাবই সেইকাৰণে ভঁৰালটো একেবাৰে সেইটো ভঁৰালো ঠিক ঠাক কৰিব লাগিব সেইকাৰণে বাঁহ চাহ আনিব হৈছে তাৰপিছত জপনাৰ কাৰণেও দিয়া হ'ব মানে ঢেৰ কাম বাবুৰ তাই দেই এডাল মানে বাবুৰ তাই এডাল
এইফালে ওপৰলৈ আগৰ 2 বছৰ বাৰু আমাৰ ইয়াত এনেকৈ দুলিতে থোৱা হ'ল এতিয়া মানে দুলিত থোৱা নহ'ব সেইটো দুলি খালী হ'ল বিক্ৰী কৰা দেখিছিলে চাগে এইটো দুলি আধা মানে আছে আৰু পূৰা এনেকৈ থোৱা নহ'ব মানে গোটেই হেৰি হৈ যায় এবাৰ ভাবিছোঁ কি গোটেই চাটখন মানে টিঙে নেবেৰি সেই ছাইডটো খুলি এইফালে অকল মানে আমাৰ শোৱা ৰুমকেইটা যিহেতু গৰম দিনত লাগে ন গৰম দিনত মানে ভীষণ গৰম হয় সেইকাৰণে এই শোৱা ৰুমৰ ছাইডেদি সেইডোখৰলৈকে মানে টিং দি দিম আৰু টিংকেইখন যেনে তেনে সেয়া এনেহে লগাই থৈছে বাইক ভনীয়েকে এইবোৰ ত' এতিয়া এইবোৰ মানে একদম চাপৰ দেখিছেনে মই এনেকৈ ঢুকি পাই গৈছোঁ অকণমান ওখ কৰি মানে এই দুলি মানে এইখিনিতে ৰখা হ'ব এডোখৰ এক্সট্ৰা হৈ আছে যে অকণমান এনেকৈ এৰিয়াডোখৰ ময়ো যাওঁ ভিতৰলৈ ভাতত লাগোঁগৈ ভাত বনাব লাগে বোলে এতিয়া বোলে মই ভাতত লাগোঁ তাৰপিছতে ভাবিছোঁ আজি মুখত পেক এটা লগাই লওঁ মোৰ মানে মুখৰ একো হেৰি নাই কেয়াৰ নাই বছৰেকৰ মই এদিন চাগে লগাওঁ কেতিয়াবা মন গ'লে এলাহতে মৰি যাব পাৰোঁ এতিয়া ভাবিছোঁ দৈ অকণমান মানে সেইদিনাখন আছিলে সেই দৈকণকে অকণমান লগাওঁগৈ মুখত আৰু আপোনালোকে কি লগাই ক'বচোন ময়ো তেতিয়া ট্ৰাই কৰিম মানে মুখৰ গতি নাইকিয়া হৈ যায় একদম কেয়াৰ নলওঁ যে এয়া মই লৈ ল'লোঁ দৈ আৰু অকণমান বেচন লগালেও যিহেতু ভাল বুলি কয় খালি কি নাজানো আৰু দৈ লগত নলগাই তাৰপিছতে সেইকাৰণে লগাই লওঁ এতিয়া ধুনীয়াকৈ মুখখনত মাজে মাজে লগাব লাগে হৈ গ'ল এতিয়া মোৰ এতিয়া এইখিনি শুকুৱালৈকে মানে এইখিনি যেতিয়ালৈকে ওলাই দিয়া কোনে চাব লগতে দেখিছেনে কাণখন এয়া এইখিনি শুকুৱালৈকে মই ভাতটো পাতি লওঁগৈ তাৰপিছত শুকাই যেতিয়া ধৰিব টান টানি ধৰিব এনেকুৱা টান টানি ধৰে নহয় মানে ফাটি যাম হৈ যায় মুখখন হয় নাই মুখখন ফাটি যাম হৈ যায় এই কি কয় জানে এইখিনি মিক্স কৰিলে দৈ গোন্ধ পাই যায় চেলিবলৈ দৈ খায় খোৱাটো খায় কিনা দৈটো খায় দেই মিঠা পাই যায় সেইকাৰণে কিনা দৈটো খায় কিন্তু ঘৰত বনোৱা দৈটোও খায় ঘৰত যোনটো মানে ধৰক আপোনাৰ ঘৰত বনাই অকণমান সেই টেঙা নহয় জানো খোৱাটো খায় বাৰু কিন্তু অকণমান পিছত সি বমি কৰি দিয়ে সেইটো হজম নহয় নে কি নহয় নাজানো খোৱাটো খায় দি থাকিলে খাই থাকে মানে নাখাওঁ বুলি মানে সেইটো নহয় যিমান দিয়ে সিমান খাব খালি যেনিবা বমি কৰি দিয়ে আৰু কিনা দৈটো বমি নকৰে কিনা দৈটো খাই দিয়ে মিঠা পাই যায় ঘৰলৈ আহি কি দেখিলোঁ দেখিছেনে চিনি পাইছে নাই ঘৰলৈ আহি এয়া পাউডাৰ গাখীৰ কোনে খাই ভাল পায় ক'বচোন মই এনেকৈ বেছি খালে গেছ কৰে বাৰু অকণমান খাই দিওঁ পাউডাৰ গাখীৰ এনেকৈ শুকান খাই বহুত ভাল লাগে মই এনেকৈ আনিলে খাওঁৱেই কেতিয়াবা তেতিয়া মানুহ পেকেটটো দেখিলে খাওঁৱেই আৰু বেছি খালেও গেছ কৰে বাৰু বেছি নাখাওঁ সেইকাৰণে অকণমান খাই দিওঁ মায়েও খাই পিছে দেই মায়ে মনে মনে লুকাই খায় এয়া ধুনীয়া যে পেক লগাইছিলোঁ দেখুৱাইছোঁ ৰ'দত চকু মেলিবই পৰা নাই ভাত পানী খাই দিয়া ওপৰলৈ আহিছোঁ ওপৰত এইবোৰ চব আমাৰ খালী হৈ গ'ল এইবোৰ দেখিছেনে এতিয়া সেইফালে খালী হ'বলৈ আছে চব সেইবোৰ ভাঙি তাৰপিছত ওপৰৰ পৰা আহি 5-10 মিনিটমান ৰখি তাৰপিছত মোৰ টিউশ্যন আহিলে আৰু এইফালে দেখিছেনে টিউশ্যন কুকি কি উৎপাত তাইক পঠিয়াই লৈ মেলো শান্তিকৈ টিউশ্যনকেইটা কৰি লওঁ নহ'লে তাই থাকিলে মানে গোটেইখন ইটোত আনিব সিটোত আনিব কাকো পঢ়িব নিদিয়ে না শিকাব দিব সেইকাৰণে তাইক পঠিয়াই মেলি মই টিউশ্যনকেইটা শান্তিকৈ কৰি লৈছোঁ
বাই বাই চুনু গ'ল চুনুহঁতো গ'ল টিউশ্যনৰ পৰা মানে প্ৰিন্সকো পঠিয়াই দিলোঁ যিহেতু একেফালৰে প্ৰিন্সৰ মানে অনা নিয়া মানুহ নাইকিয়া হৈছে এইকেইদিন সেইকাৰণে তাৰপিছতে সেইকাৰণে ফোনটো যেনি তেনি ভৰাই দিছোঁ পঠিয়াই দিলোঁ আৰু মানুহ পালোঁ মানে সেই মামা আহিছিলে মামাৰ লগতে পঠিয়াই দিলোঁ মা নাই